নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি ব্লগলৈ আৰু আজি হৈছে শনিবাৰ আৰু আজি এতিয়া গধূলি সময় আবেলি সময় আমি দুইজনী আহিছোঁ চাদৰ ওপৰত আৰু এয়া ওপৰত পাতি পাৰি লৈছে মই ইয়াতে বহি বহি একাপ চাহো খালোঁ আৰু এতিয়া ছোৱালীয়ে পাতি পাৰি দিছে আকাশ চাবলৈ এয়া চাওক আকাশ চাই আছোঁ এতিয়া এয়া চাওক বিচনাত অঁ আকাশ চাই আছোঁ এয়া তলৰ পৰা এয়া জোন বাই আকাশত জোন ধুনীয়া বতাহ বলি আছে আৰু নীলা আকাশত বগা ডাৱৰৰ সৈতে খুব ভাল লাগিছে আৰু এনেকৈ এই প্ৰায়ে আহে চাদৰ ওপৰত এয়া চাওক ওপৰেদি এয়া চৰাই উৰি গৈছে এনেদৰে বিভিন্ন ধৰণৰ বস্তু দেখি থাকিবলৈ পায় আৰু সন্ধিয়া হোৱাৰ লগে লগে আকাশৰ তৰাবোৰ চাই পেলাই ইমান মজা লাগে হয় নহয় চৰাইজাক গুড মৰ্ণিং কালি আৰু ভিডিঅ' কৰা নহ'লে আৰু আজি হ'ল দেওবাৰ আৰু আজি আহিছোঁ ঘৰলৈ কাৰণ মা পাপা গৈছে ভণ্টি ঘৰত আৰু মাজে মাজে আহি মই ঘৰখনত চাফা চিকুণ কৰাওঁ আৰু ল'ৰা এজন থাকে ৰাতি আৰু এতিয়া এয়া বাইদেউ আহি পেলাই মাজে মাজে সৰা মোচা কৰি থাকেহি ধুনীয়াকৈ চাফা চিকুণ কৰি থাকে এয়া আমাৰ মঞ্জু বাইদেৱে আমাৰ মাহঁতক সহায় কৰি দিয়ে কামত আৰু এয়া আজিও আহিছে মই অহা বুলি কোৱাত আৰু এইখিনি কৰি আছে লগতে এতিয়া গোটেই চাফা চিকুণখিনি কৰাৰ পিছত এইবোৰ বিল পাইছোঁ বিলখিনি দিমগৈ আৰু এতিয়া যাওঁ বাহিৰলৈ বাহিৰত ক'ত কি হৈ আছে কাৰণ পাপায়ে বস্তুখিনি ৰুই থৈ গ'লে কিন্তু তাৰপৰা এতিয়া যেতিয়া লাগিছে তেতিয়া ভণ্টিৰ তাত যাবলগীয়া হ'ল লগাৰ সময়তে ভণ্টিৰ তাত যাবলগীয়া হ'ল আৰু চাওঁ ক'ত কি হৈ আছে বাহিৰত এইবোৰ ধুনীয়াকৈ ফুল ফুলি আছে এইকেইজোপা মই বাহিৰলৈ উলিয়াই থৈ গৈছিলোঁ এইখিনি ধুনীয়া ফুল ইমান ধুনীয়াকৈ ফুলিছে গোটেইখিনি ৰংটো বহুত ধুনীয়া হয় এইফালে এইবোৰ দাংবডি লাগি আছে দাংবডি ছিঙি এতিয়া এইটো ৰঙালাওত বুঢ়া হৈছেগৈ আৰু এইবোৰ তিয়ঁহ লাগি আছে আগতে কেইটামান নিলোঁ এইকেইটা আকৌ তিয়ঁহ লাগিছে দুই এটা কমি গ'ল আৰু তিয়ঁহ লগাত ঘৰ আহি পালোহি আৰু দেওবৰীয়া বজাৰৰ পৰা আজি এইখিনি পাচলি আনিছে এইটো খুব বঢ়িয়া বস্তু এটা এইটো নৰা বগৰী বহুত ভাল লাগে খাই পাবলৈ নাইকিয়া নিচিনা হৈছে এতিয়া এইবোৰ বস্তু আৰু লগতে আনিছে এয়া ঢেকীয়া এতিয়া বনাম ঢেকীয়া আৰু এইবোৰ খোলাই নাই উলিওৱাই নাই এইবোৰ পাচলি আৰু লগতে ঘৰৰ পৰা আনিছিলোঁ কিবা কিবি এসোপা কি আছে এনেকৈ মেলি দিওঁ আৰু ভাগ যোগ কৰা নাই ঘৰৰ পৰা অনা এয়া মাটিকাদুৰি এজোপা লাই শাক লৈ আহিলোঁ এডাল ঠাৰিডাল দীঘল হৈ গৈছিলে আৰু তিয়ঁহ এইবাৰ বেছি নাই কেইটামানহে আহিলে বেয়া হৈ গৈছেগৈ তিয়ঁহকেইটা আৰু আমবোৰ আৰু এজোপা আমৰ তেনেকৈ আছিলে কেইবাটাও সিদিনাখন দেখি থৈ আহিছিলোঁ কিন্তু নাইকিয়া হ'ল ওচৰৰ ঘৰত সন্মুখৰ ঘৰৰ দাদাকো দিলোঁ এটা ময়ো পালোঁ এটা সেই দুটা আৰু লগতে আনিছোঁ এয়া জলকীয়াৰ লগতে নুনিবোৰ যেতিয়া পকিছে পকাকেইটা নাপালোগৈ কেইটামানহে পকা আছে এইকেইটাকে লৈ আহিলোঁ ঘৰত আজি ট্ৰাংক এটা খালী কৰিলোঁ আৰু ট্ৰাংকটো লাগিছিলে মানে ছোৱালীৰ কিতাপখিনি থ'বলৈ আৰু তাতে আমাৰ কিতাপৰ ট্ৰাংক এটা পালোঁ তাত পালোঁ ভণ্টি আৰু মোৰ কিতাপ এয়া লগতে পাপাৰ এটা টোকাও আছে কিতাপৰ ভিতৰত এনেকৈ থৈছোঁ 97ৰে হয় 10/8/97 চনৰ হয় এয়া আৰু এইবোৰ হ'ল আগৰ কিতাপখিনি আমি স্কুল কলেজত পঢ়া কিতাপ হয় আৰু ছোৱালীলৈ লৈ আহিছোঁ এইবোৰ তাহাঁতৰ স্কুলততো এতিয়া নাই পোৱা আৰু আজিকালি নাইও এইবোৰ পুৰণা কিতাপ থৈ দিছিলোঁ এইখন মোৰ মাৰে কিতাপ মায়ে পঢ়া চাব এয়া কাকজান কলেজত মায়ে পঢ়া দিনৰে 1975ৰ কিতাপ BA ফাৰ্ষ্ট ইয়েৰৰ
মায়ে পঢ়িছিলে ৰুণু দেৱী কাকজান কলেজ ধুনীয়াকৈ লিখি থৈছে আৰু এইখন আছে এইখন মামাৰ কিতাপ হয় এয়া অপূৰ্ব বেজবৰুৱা ধুনীয়াকৈ নামে চামে লিখি থোৱা আছে মামাই যেতিয়া জে বি কলেজত পঢ়ি আছিলে তেতিয়া আমাৰ ঘৰতে থাকি পেলাই পঢ়িছিলে গতিকে সেই সময়ৰ কিতাপ দুই এখন আমাৰ ঘৰত আছে আৰু মামাৰ এখন গানৰ বহিও মোৰ লগত আছে মই কেতিয়াবা দেখুৱাম আপোনালোকক গানৰ বহিখন ধুনীয়াকৈ সাঁচি থৈছোঁ আৰু তাৰ পৰা গানখিনি ধুনীয়াকৈ লিখি থোৱা আছে আখৰবোৰ খুব ধুনীয়া আৰু মোৰ মৰমতে সাঁচি থৈছোঁ দেখুৱাম কেতিয়াবা মামাকো দিয়া নাই আৰু নিদিওঁ বাৰু লাগিলে জেৰক্স কৰি দিম মই সেইখন মই ইমান দিনৰ পৰা ভালকৈ সাঁচি থৈছোঁ আৰু এতিয়া দুপৰীয়া এয়া টেঙেচি মাটিকাদুৰি বিলাহী ঘৰৰ বিলাহী এইকেইটা আৰু আলু দি পেলাই ফ্লেছটো অন কৰি লৈছোঁ এয়া ঘৰৰ বিলাহী কেইটামান সৰু সৰু হৈ গ'ল চাইজটো এতিয়া মৰিবৰ হৈছেগৈ আৰু গছজোপা এইখিনি দি পেলাই এতিয়া বইল কৰোঁ ইয়াৰে আঞ্জা বনাম আজি দেওবৰীয়া খানা এয়া দুপৰীয়াৰ বাবে আনিছিলে এয়া সৰু সৰু দনিকণা মাছ তাক এতিয়া পাতত দিম তাৰ বাবে লৈছোঁ পাতখিলা অলপ লেৰেলাই ল'লোঁ ইয়াতে দিছোঁ এতিয়া নহৰু জলকীয়া আৰু মাছকেইটা এতিয়া দি দিম ইয়াতে ইয়াতে মই দিম সামান্য নিমখ আৰু অকণমান তেল আৰু এইখিনি বান্ধি দিম এয়া ৰেডি হৈ গ'ল আৰু ওপৰত এয়া কলপাতৰ এডালেদি বান্ধি দিলোঁ এইটো আৰু এখন কেৰাহীত এয়া গেছত গৰম কৰি লৈছোঁ আৰু এইটো এতিয়া দি দিম টোপোলাটো আৰু অলপ সময় সিজিব দিম এখন ঢাকনি দি ইয়াক ঢাকি দিছোঁ আৰু অলপ সময় সিজক আৰু এইফালে পাতখন কি হ'ল চাওঁ এয়া সিজি গ'ল অলপমান এনেকৈ ওলাই আহিছে আৰু ধুনীয়াকৈ সিজি যায় এনেকৈ কাৰণ জুই নাই যেতিয়া এনেদৰেই দিবলগীয়া হয় পাতত দিয়া মাছ আজি কেইটামান মাছ থৈ দিছিলোঁ এইকেইটা এতিয়া ভাজিম ইফালে তেল গৰম কৰি লৈছোঁ আৰু এইখিনি ভাজি লওঁ ইয়াতে মাছখিনি ভজা হৈ গ'ল এইখিনি কাঢ়ি লওঁ এতিয়া মাছ যিহেতু কম আছে ইয়াক আৰু অলপ টেষ্টি বনাবৰ কাৰণে মই এই থাকি যোৱা তেলখিনিতে দি দিছোঁ অলপ পিঁয়াজখিনি অকণমান ভাজি লওঁ লগতে এটা খুদ জলকীয়া দি দিছোঁ জলকীয়াটো ভাঙি দিছোঁ আৰু তেলৰ লগত ধুনীয়াকৈ এতিয়া জ্বলাটো মিক্স হৈ যাব পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱাৰ লগে লগে মই ইয়াতে পুনৰ সেই ভাজি থোৱা মাছখিনি দি দিম আৰু এবাৰ ভালদৰে মিহলাই দিম আৰু জ্বলাটো যিমান খায় সিমান দি ল'ব পাৰে জলকীয়া যিহেতু ছোৱালীয়ে বৰ বেছি জ্বলা নাখায় সেইকাৰণে জ্বলা কমাই দিছোঁ এটা জলকীয়াই দিছোঁ আৰু মাছো যিহেতু কম আছে আৰু এনেদৰে ভাতৰ লগত মুৰমুৰীয়াকৈ ভাজি খাই পিঁয়াজ আৰু মাছৰ ভাজি খুব ভাল লাগে খাই চাইছেনে বাৰু কেতিয়াবা যদি নাই খোৱা খাই চাব আৰু কমেণ্টত জনাব কেনেকৈ বনাই আপোনালোকে এনেধৰণে সৰু মাছবোৰ এতিয়া কাৰণ সৰু মাছৰে সময় খুব মাছবোৰ ওলাইছে সৰু সৰু মাছবোৰ মাছখিনি এয়া উলিয়াই ল'লোঁ যিটো পাতত দিছিলোঁ এয়া মাছ তাতে মই অলপ ধনিয়া দি দিছোঁ আৰু এতিয়া এইখিনি পিটিকা কৰি লওঁ নহৰুখিনি একদম নহৰু কেইফুটা ধুনীয়াকৈ কোমল হৈ যায় এয়া এইখিনি গোন্ধটো বৰ ধুনীয়া হয় জলকীয়া গোটেইখিনি নিদিওঁ এটা জলকীয়া অকণমান হেৰি কৰি ল'ম পিটিকি দিম আৰু এয়া পাতত দিয়া মাছ ৰেডি হৈ গ'ল এতিয়া খাবহে লাগে আৰু ভাত খাই উঠি ফুলবোৰত অকণমান
লাগিলোঁ কাৰণ এইকেইদিন একদম লাগিবলৈ সময় পোৱা নাই আৰু এইখিনি ফুল পুলি আৰু তুলসী পুলি লৈছোঁ স্কুললৈ স্কুলত ৰুমগৈ আৰু মোৰ ফুলখিনি দেখুৱাইছোঁ চাওকচোন এজোপা মানি প্লেণ্ট ৰুইছে নতুনকৈ ছোৱালীয়ে চব ৰঙৰ টেমাত ব্যৱহাৰ কৰিছোঁ এইখিনি এইটো কুকুৰাঝাৰ এইটো 1000 মডেল কৰিছোঁ এইখিনি খুচৰি দিলোঁ এইবোৰ অলপ তাতবোৰ গুৰিবোৰ খুচৰি দিছোঁ এইটো নতুনকৈ ৰুইছোঁ পাৰিজাত নাইট কুইন যিটো কয় আৰু এইফালে ভোট জলকীয়া পানী দিব লাগিব গোটেই মৰহি গৈছে এজোপা বগা গোলাপ হৈছে বাল্টি এটা দি থৈছোঁ পুৰণা বাল্টি এজোপা নতুনকৈ আনি ৰুইছিলোঁহি 3 পাহমান লাগিছিলে এওঁ আকৌ গোসাঁইক দিবলৈ ছিঙি পেলালে বহুত দিন থাকে এনেই ফুলপাহ এপাহ সেয়া মৰহি যোৱা দেখি বাকী 2 পাহ ছিঙি পেলালে মই গোসাঁই ঘৰতহে গৈ পেলাই দেখিছোঁ গোসাঁইক দি থৈছেগৈ চাফা কৰিব লাগিব এতিয়া ভাব লাগিব ভাত খাই উঠি চাফা লাগিছে এজোপা পাৰ্পল হাৰ্ট আৰু এইটো ড্ৰেগন ফ্ৰুইটৰ পুলি আনি থৈছে এওঁ ৰোৱা হোৱাই নাই আজি গধূলি খানা এয়া চাওমিন আৰু চিচিবিচি আহিছে এয়া পেকিং ক'ৰ পৰা আহিছে আমাৰ ইয়াত বঙালপুখুৰীত এখন বৰ ধুনীয়া খুলিছে ন নিপছ বুলি পেলাই যেতিয়াই আহে আপুনি পুৰা ফুল পাব খোৱা খুব ভাল বনাই ইয়াত তাৰ পৰা আনিছোঁ মুখৰ পৰা পানী ওলাই গৈছে মানে এনেকৈ টুকিবলগীয়া হৈ গৈছে গুণটোৱে ইমান ভাল মজা লাগিছে হা গুণটো মজা লাগিছে জিভা পানী ওলাই গৈছে ন আজি খাওঁ খাওঁ লাগিলে তো আবেলি খানাটো আজি এনেকৈয়ে অনোৱাই লোৱা হ'ল আৰু আজি দুপৰীয়াও সোনকালে খালোঁ নাই খোৱা সোনকালে তথাপি ভোক লাগিছে আজি খাবলৈও মন গৈছে আজি আবেলি যিখিনি খোৱা আনিছিলোঁ সেই খোৱা বহুতখিনি থাকি গ'ল ইমান বেছি সৰহকৈ দিছে আমি 2 পেকেট আনিছিলোঁ চাও আৰু সেয়াৰে এপেকেটেই আমি 4টা পেট ভৰি গ'ল আৰু থাকি গ'ল যিখিনি সেয়া এতিয়া গধূলি তন্দুৰী চিকেন এটা আনিলোঁ আনাৰ পিছত এয়া চাওক দেখুৱাই তন্দুৰী চিকেন আৰু চাউৰ সৈতে আজি ৰাতিৰ আহাৰ বেলেগ নাই আৰু এই বঢ়িয়া হা এই হৈ যাব আৰু ধুনীয়াকৈ ডাঙৰ ডাঙৰ পিচ লেগ পিচ চব কিমান ডাঙৰকৈ দিছে বহুত ডাঙৰ দেই মজা বহুত ডাঙৰ ডাঙৰ পিচ দিছে এইটো গ্ৰিল অফ পাঞ্জাবৰ পৰা তন্দুৰী চিকেনটো গ্ৰিল অফ পাঞ্জাবৰ হয় কেনেকুৱা লাগিছে টেষ্টটো নিচি আজি খানা একদম স্পেচিয়েল ন এক্সাম খতম হোৱা পাৰ্টি আগতীয়াকৈ খালোঁ কাইলৈ এক্সাম শেষ হ'ব তো আজি এয়া খাই লৈছে আৰু ডাঙৰজনী এক্সাম শেষো হ'ল খাবলৈ পোৱা নাই কাৰণ আমাৰ চবৰে ডিউটি চলি আছে গতিকে তাইহে যাবলৈ পোৱা নাই ক'তো খাবলৈও পোৱা নাই আৰু এইবোৰ চব গোটেই পাচলি ধুই এইফালে থৈ গৈছোঁ পাচলিখিনি ধুইছোঁ আৰু ধোৱাৰ পিছত এতিয়া শুকাবলৈ দিছোঁ শুকোৱাৰ পিছত পলিথিনত ভৰাই ভৰাই ভাগে ভাগে ফ্ৰিজত থৈ দিম তাৰ আগতে মই কাটিলোঁ দাইলৰ কাৰণে পাচলি ঢেকীয়া বাচিলোঁ দুপৰীয়া খাম বুলি ভাবিছিলোঁ কিন্তু সময় নিমিলিলেগৈ বাচিবৰ কাৰণে আৰু সেয়া কৰি মেলি আজৰি হৈ এতিয়া খাবলৈ বহিছোঁ আজি ব্লগটো ইয়াতে সামৰিছোঁ আপোনালোকে কেনেকুৱা পালে জনাব আৰু লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'বলৈ নাপাহৰিব যাতে আহিবলগীয়া সকলো ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে গতিকে আজিলৈ আহিছোঁ ধন্যবাদ